গাইজ, আজি মই এটা সাধাৰণ ডিছ বনাম, যিটো মোৰ অসমীয়া থলুৱা সামগ্ৰীৰে বনাম। মই যিহেতু মুম্বাইত থাকোঁ, সেয়ে মই অসমৰ বস্তু নাপাওঁ খাবলৈ। ঘৰৰ পৰা কেইপদমান বস্তু আনি মই ঘৰত ইয়াতে ৰুইছিলোঁ, আপোনালোকক দেখুৱাম। এয়া বজাৰৰ পৰা সৰু মাছ আনিছে। এয়া মই ভেদাইলতা পাতেৰে বনাম আজি। ইয়াত দেখিছেনে, মই ভেদাইলতা পাত ইয়াতে দিছিলোঁ, এতিয়া বগাই গৈছে। আৰু ইয়াত দেখিছেনে নেচেৰা লাগিছে, নেচেৰা মই গুটি দি দিছিলোঁ। এয়া নেচেৰা হৈছেগৈ মোৰ, সৰু ফুলনি এখন মোৰ। তাৰপিছত এয়া মই মানিমুনি দিছিলোঁ, মানিমুনি হৈছেগৈ। এয়া মায়ে আহিছিলে, এয়া মায়ে আলু বইল হ'ব দিছোঁ। ইয়াতে আলু বইল হৈছে, আলু আৰু এয়া ভেদাইলতা পাতেৰে বনাম আজি মই সৰু মাছকেইটা। এয়া ভেদাইলতা পাত মই দুপদমান ছিঙি লওঁ, বেছি নালাগে যিহেতু দুজন মানুহে আমি, বেছি দৰকাৰ নাই, কমকৈ বনাম। ইয়াতেও আছে অলপ। আৰু এয়া গুণচানা পাত আনিছিলে, এয়া সৰু মাছেৰে খাই আনো, মায়ে আনিছিলে, এয়া ডাঙৰ হ'লগৈ। মোৰ এইটো খাবলৈ বৰ মৰম লাগিছে, ইমান ধুনীয়াকৈ হৈছেগৈ। সেইকাৰণে ভাবিছোঁ আজি এইটো স্কিপ কৰোঁ, নাখাওঁ। পিছত বনালে, পিছত মাছ আনিলে এইটো খাম, আৰু আজি নাখাওঁ। এয়া মই কিছুমান আদা লওঁ, আদাটো লৈ লওঁ। এয়া হাজবেণ্ডে অলপ ফল মূল আনিলে আজিকালি ধুব লাগে ন, এয়া চেনিটাইজ কৰিয়ে খাব লাগে। এয়া ধুই এদিন শুকুৱাই মেলিয়ে আমি খাওঁ, মানে এনেকৈ শুকুৱাই থৈ দিব লাগে। এইখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ব। এয়া ভেদাইলতা লৈছোঁ, এয়া আদা লৈছোঁ, এয়া নহৰু লৈছোঁ, এয়া জালুক আৰু জিৰা লৈছোঁ। এয়া আলুখিনি এনেই মেছ কৰি ল'ব। এয়া মই মাছ ফ্ৰাই কৰিবৰ কাৰণে নিমখ হালধি সানি লৈছোঁ। মাছটো ফ্ৰাই কৰি ল'ব আগতে, সৰু সৰু মাছ যিহেতু। মাছটো ফ্ৰাই কৰা হৈ গ'ল, বেছি ফ্ৰাই কৰা নাই যিহেতু আঞ্জা বনাম মই। এয়া আলু আৰু পিঁয়াজ অলপ দি দিব। এয়া মই অলপ তেল দি দিছোঁ, তেল দি দিব। সেইটো কেৰাহীতে কৰিছোঁ, যিহেতু মাছৰ কেৰাহী হয় ন, তেল আছে অলপ, তেলটো দি লৈছোঁ আৰু অলপ দিছোঁ মই। অলপ এয়া পিঁয়াজখিনি গল্ডেন ব্ৰাউন হ'বলৈ দিব। এয়া মই আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি দি দিব এনেকৈ। অলপ সোৱাদ অনুসৰি নিমখ দিব। হালধি দিব। এয়া মছলাখিনি মই মিক্সিত কৰি লৈছিলোঁ, ইয়াতে মই দি দিম একেলগে। পানী দি দিছোঁ ইয়াতে অলপ, এনেকৈ দি দিব। তাৰপিছত ইয়াতে মাছখিনি দি দিম। ইয়াতে মাছখিনি মই দি দিছোঁ, এতিয়া উতলিলে হৈ যাব। আপোনালোকে জলকীয়া দি যদি দি দিব, মই জলকীয়া দিয়া নাই বাৰু। মই আদা আৰু জালুক দুটামানে দি দিছোঁ। এয়া মোৰ ফাইনেলি এয়া আদা সৰু মাছৰ জোল ভেদাইলতাৰ এয়া ৰেডি হৈ গ'ল। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে। খাই কিন্তু বহুত ভাল পাওঁ মই, মোৰ একদম ফেভৰেট হয়। ঘৰত গ'লে মাক মই সদায় বনাব দিওঁৱেই, আগতেতো মা বনাইছিলে, মাৰ পৰাই শিকিছোঁ মই। এয়া কেনেকুৱা লাগিছে জনাব। এয়া চাওক, আমাৰ এয়া লাষ্টত মই আপোনালোকক নাজাৰটো দেখাই দিছোঁ। আৰু যদি মোৰ ফুলনিখনত কি কি আছে জানিবলৈ বিচাৰে, তেনেহ'লে জনাব। মই আকৌ নেক্সট ব্লগত আপোনালোকক দেখুৱাম, গোটেই দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ বহুত কিবাকিবি আছে ঘৰৰ পৰা অনা, অসমৰ বস্তু আছে আৰু কিবাকিবি মই কৰিছোঁ। ইয়াতে হৈছেগৈ, এতিয়া মনচুন বতৰ। এতিয়া এয়া কেনেকুৱা লাগিলে জনাব। আৰু যদি ভাল লাগিছে তেনেহ'লে ক'ব যে মই আকৌ নেক্সট মই ফুলনিখন দেখুৱাম। তেনেহ'লে আজি বাই।